हेलो गाइस कुमियक सुदुं नमस्कार আপোনালোক সকলোকে আশা কৰোঁ আপোনালোক সকলোৰে নিশ্চয় ভাল আৰু পোনপ্ৰথমে মমি ব্লগ এণ্ড কিডছ চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ' লৈ আৰু আজি বজাৰ এখনলৈ যাম বাস্কা ডিষ্ট্ৰিক্টৰ বৰমা বজাৰ আৰু পোনপ্ৰথমে লৈ ল'লোঁ আমি ইফালে গাহৰি মাংস বজাৰখনত সোমাই লৈ যেটো একেবাৰে চুকত আছে গাহৰি মাংসৰ বজাৰখন তাৰপিছত ল'লোঁ কেইটামান শাক পাচলি আৰু ইফালে দেখিছেনে ইফালে পলু এয়া এৰি পলু কিন্তু এৰি পলুটো লোৱা নহল যেহেতু আমাৰ ঘৰতে পাওয়ে যেহেতু হেতু কাৰণে এটো নললো আৰু এইখন বজাৰ নলবাৰীৰ একেবাৰে ওচৰতে যেনিবা বৰ্ডাৰ টাইপে হয় আৰু বাক্সা নলবাৰী আৰু সৰুৰ পৰা শুনি আহিছো এইখন বজাৰৰ কথা আৰু পাপাহতি আহে আগতে কিন্তু আগতে আহি পোৱা নাই মই আজি প্ৰথম আহিছো বজাৰখনৰ ভিতৰত আৰু গাইস বজাৰখনলৈ অহা মেইন কাৰণটো হল আমি বস্তু এটা বিচাৰি আহিছো বজাৰখনত হেতু হামুক বিচাৰি আহিছো আমি যেহেতু হামুক চকুৰ কাৰণেও বহুত বেছিয়ে ভাল চকুৰ পাৱাৰ বাঢ়ে আৰু বহুত বেছি বেমাৰৰ কাৰণেও ভাল কিছুমান বেমাৰৰ কাৰণে আৰু আমি বিচাৰি পোৱাই নাই হামুকটো লাষ্টত যেনিবা বিচাৰি পালোগে আৰু একেবাৰে চুকৰ ফালে হামুকৰ বেপাৰীটো আছিল বেজি কেনেকে 50 টাকা কেজি এটা কোন কম নহয় কম নাই বুলি তো কৈছো এই কোট গেলে আমি বেচাও কত গেল দিয়ক এটাও দিয়ক মিক্স কৰি দিয়ক সব 2 কিলো দিয়ক 2 কিলো দিন 80 টাকা ল'ব ন ইমান ল'ব মানে কিমান খালা আৰু নাই 2 কিলো কম হৈ যাব না লিমি মাৰি খাব লাগিব খাব লাগিব লিমি খাবি না এটা মান ডাঙৰ খাই বজাৰ কৰি লৈ এতিয়া আকৌ যাব লাইছো বাছ ৰখি আছো আমি মনে জাকেটটো পিন্ধি আহে মজা পাই গলে আৰু কি বজাৰ কৰিলো আপোনালোকৰ ঘৰত গৈ দেখুৱাই আছো এয়া কন্টেনাৰ লৈ আৰু ফাৰ্ষ্ট টাইম এখন বজাৰত সোমাই পাইছো তো ভালে লাগিল বজাৰখন বহুত ডাঙৰ বজাৰ হয় তাৰে বৰমা বজাৰ বুলি কয় আৰু বাস্কা ডিষ্ট্ৰিক্টৰ আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আৰু পুনৰ লগ পাইছোঁ অন্য এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে